दिनै मेट्रिक आनजादनि रिजाल्ट फोसावनानै फरायसाफोरा रंजा बाजा खालामनाय समावनो गुदि फोरोंगिरिफ्रा टेब्लेटखौ गथायफिनदों। नंगौ, बे समाव गुदि फोरोंगिरिफ्रा सरकारनि सोलोंथाइ बिफाननि हेंथायै गोख्रों थांखि लादों। मिन्थिनाय बादिब्ला गुदि फोरोंगिरि जथाय आफादा सरकारनि सोलोंथाइ बिफाननिफ्राय हरनाय टेब्लेटखौ दिनै फिन सोलोंथाइ बिफाननि आखायाव गथायफिननाय हाबाफारि लायो। मख'नो गोनांदि गुदि फरायसालिनि फोरोंगिरिफ्रा गंफ्रोमबो गुदि फरायसालियावनो गाहाय फोरोंगिरिनि मासिखौ दिदोमै लाखिनो गोलाव बोसोरसिम दाबि खालामदोंमोनब्लाबो सरकारा बेनि सायाव जेबो राहा लायाखै। बे नोजोरजों दिनै उदालगुरि जिल्लानि खैराबारि गुदि सोलोंथाइ खोन्दोआरि मावख'आव 9,000निबो बांसिन फोरोंगिरिफ्रा गाव गावनि टेब्लेटखौ गथायफिननाय जायो। दिनै आसामनि एलपि स्कुलफोरनि जा एस'सिएशन असम प्राथमिक शिक्षक सन्मिलनि बिथांमोननि मोनसे प्रग्राम बा गोबाव समनिफ्राय मोनसे आन्दलन आरो बे आन्दलननि गेजेराव बिथांमोना टेब्लेटखौ अफिससिम रिटार्न होनाय जिथु हाबाफारि बेवहाय जोंखौ बिथांमोना गोबां नासेबनायनि जाहोनाव जोङो जेनेबा टेब्लेटखौ जोङो गासैखौबो नङाब्लाबो गंथाम जोङो लाथ'नाय जाबाय। बेनिफ्राय बाखिखिनिखौ जोङो सिन्था सरसा खालामनानै गोजौ लेभेलनिफ्राय रायलायनानै जेरैबायदि बेबस्था लानांगौ बेबायदि लागोन। बिथांमोना बे टेब्लेटखौ रिटार्न होनायनि जाहोनाव बिथांमोना बे टेब्लेटखौ रिटार्न होनायनि जाहोना जाबाय बिथांमोना हेडमास्टारनि थाखाय गोबाव समनिफ्राय मोनसे दाबि होबाय थादों आरो बे हेडमास्टार दाबिखौ मानियैनि थाखाय बिथांमोना बे टेब्लेटखौ रिटार्न होदों। आं मिथिनायाव প্ৰাথমিক শিক্ষক সন্মিলনীৰ হৈ আপোনালোকক ধন্যবাদ জনাইছোঁ। এতিয়া আজি আমি গোটেই ভেৰগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ খৈৰাবাৰী খণ্ডৰ প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ইয়াতে গোট খাইছোঁ। প্ৰায় 400ৰ অধিক প্ৰাথমিক বিদ্যালয় হ'ব। এই প্ৰাথমিক বিদ্যালয়ত কিছুদিন আগত চৰকাৰৰ পৰা বিভাগীয়ভাৱে যিখিনি আমাক টেবলেট প্ৰদান কৰিছিল সেই টেবলেটখিনি আজি আমি 1টাৰ পৰা 2টা বজালৈকে ঘূৰাই দিব আহিছোঁ। এটোৰ মূল কাৰণ এটায়ে, আজিলৈকে আমাৰ অসমত যিমান প্ৰাথমিক বিদ্যালয় আছে মুৰব্বীবিহীনভাৱে চলি আছে। কোনো প্ৰধান শিক্ষকৰ পদ আজিলৈকে সৃষ্টি কৰা নাই। হয়তো বহুতে ভাবিব পাৰে আমি পইচাৰ কাৰণে টকাৰ কাৰণে আমি হেৰি কৰিছোঁ, প্ৰধান শিক্ষকৰ পদটোৰ কাৰণে ডিমাণ্ড কৰিছোঁ। কিন্তু আমি গভৰ্ণমেণ্টক এইটোও জনাই গৈছে আমি মান্যতাটোহে বিচাৰিছোঁ। আজি চাব আমি প্ৰধান শিক্ষক আমাক এটা গাছৰ মূৰা কৰি তাতে বহাই থৈ দিছে। আমাৰ কোনো পাৱাৰ নাই, পাৱাৰলেছ কৰি তাতে সোমাই আছে। আমি কিন্তু পইচা বিচৰা নাই, আমি বা আমাক গেট পে বেছি কৰি দিয়াক আমি সেইটোও বিচৰা নাই। আমাক মান্যতাটো দিব লাগে যাতে আমাৰ পোষ্টটো চেংচন কৰি আমি যে তাতে মুৰব্বী বা মুৰব্বী নোহোৱাকৈ এখন অনুষ্ঠান চলিব নোৱাৰে। আজি অত বছৰেদি মুৰব্বী নোহোৱাকৈ তেওঁলোকে এনেকৈ স্কুল চলাই আছে এখন। আমাক এটা 300 টকা এটা দিয়ে চাৰ্জ এলাউন্স। সেই 300 টকাই দি তেওঁলোকে আমাক গোটেইখিনি কাম কৰাই আছে ইমান দিনে। এতিয়া কামৰ ওপৰত কাম, বহুত কাম জাপি দিছে। এতিয়া যিটো নতুনকৈ টেবলেট দিছে শিক্ষাৰ সেতু, তাত বহুত কাম আছে। সেইটোত এতিয়া মানসিকভাৱে বহুত টৰ্চাৰ কৰি আছে। এতিয়া আমাৰ প্ৰধান শিক্ষকসকল যাৰ কাৰণে যে গোটেইখিনি গোট খাইছে গম পায়। এই মানসিক টৰ্চাৰত এতিয়া আগতে হয়তো গম পায় আপোনালোকে, গুণোৎসৱতো পায় 4জনমান প্ৰধান শিক্ষকে আমাৰ ছুইচাইড কৰিছে। এতিয়াও যি কোনোবাই ছুইচাইড নকৰিব। কিন্তু আমি এটা কথা কৈছোঁ, আমাৰ কোনো শিক্ষকে কিন্তু ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰত কিন্তু দ্বিধাবোধ নকৰে। কিন্তু প্ৰধান শিক্ষকৰ দায়িত্বটো ল'ব খুব টান পাইছে। আজি এতিয়া অল আছামত 36,000 প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে টেবলেট ৰিটাৰ্ণ কৰিব। এইটো আমাৰ অল আছামৰ সিদ্ধান্ত, এইটো ৰাজ্যিকৰ সিদ্ধান্ত। আমি 2 তাৰিখৰ পৰা অহযোগ কৰি আছিলোঁ। চৰকাৰক আমি 21 তাৰিখলৈকে সময় দিয়া হৈছিল। অহযোগটো আমাৰ শিক্ষা সেতুৰ কামটো অহযোগ চলি আছে। আৰু হৈছে আলোচনা, বহুতবাৰ আলোচনা হৈছে। আনুষ্ঠানিকভাৱে 40 বাৰ আলোচনা হৈছে, অনানুষ্ঠানিকভাৱে বহুতবাৰ আলোচনা হৈছে। সেইটোৰ লেখ নাই। তেওঁলোকে কেৱল আমাৰ প্ৰধান শিক্ষকৰ পদটো সৃষ্টি কৰিম বুলি, ইয়াৰ আগতে অৱশ্যে আমাক CMও মাতি নিছিল। তেওঁলোকে যিটো চাৰ্জ এলাউন্সটো বঢ়াই দিম বুলি কয়, 1200 নে 1300 টকা দিম বুলি কৈছে। বোলে আমাক চাৰ্জ এলাউন্সটো নালাগে, আমাক শিক্ষকৰ মৰ্যাদাটো দিয়ক, আমাক প্ৰধান শিক্ষকৰ পোষ্টটো আমাক দিয়ক, পোষ্টটো ক্ৰিয়েট কৰি দিয়ক। কিন্তু তেওঁলোকে পোষ্টটো কোনো কাৰণতে ক্ৰিয়েট কৰি দিব বিচৰা নাই। অলপতে হয়তো গম পায় আপোনালোকে, আকৌ 150জন য'ত ষ্টুডেণ্ট আছে তাতেহে প্ৰধান শিক্ষক দিব। সেইটো এটা ডিভাইড এণ্ড ৰুল পলিচি গভৰ্ণমেণ্টৰ। আৰু এটা কথা জানিব, এতিয়া যিসকল প্ৰধান শিক্ষক আছে, এইটো কালিও আমাৰ প্ৰেছ মিট এখন দিছে ৰাজ্যিকত, তাতে ষ্টেট পুল সন্থা আছে, টেট সন্থা আছে, তাৰপিছত আমাৰ বড়ো প্ৰাইমাৰী টিচাৰ এছ'চিয়েশ্যন আছে, আমাৰ ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী আছে। চবেই একগোট হৈ গৈছে। এতিয়া আজিৰ ক্ষেত্ৰতে গম পায়
কিমান ব্যতিব্যস্ত হৈ মানুহখিনি যাতে ৰখি আছে মানে এই যিটো আমাৰ প্ৰধান শিক্ষকৰ যিটো জ্বালা তাৰমানে কিন্তু ল'ৰা ছোৱালী কিন্তু পঢ়াব আমাৰ আমি ল'ৰা ছোৱালী পঢ়াম ল'ৰা ছোৱালী পঢ়াৰ কিন্তু আমি যিবিলাক এতিয়া চাক আমাক লাখ লাখ টকা ট্ৰেঞ্জেকশ্যন কৰাইছে আমাক কোনো পাৱাৰ নোহোৱাকৈ তেওঁলোকে ট্ৰেঞ্জেকশ্যন কৰাই আছে গতিকে নাই আমি এতিয়া আমাৰ 1 তাৰিখৰ পৰা হয়তো আকৌ আন্দোলন বেলেগ পৰ্যায়ত যাব আমি তাৰমানে কোনো কাৰণতে টেবলেট আমি তাৰমানে হেৰি টেবলেট এতিয়া আজি ছাৰে ৰাখিম বুলি কৈছে কিছু এতিয়া হয়তো ক'ৰবাত আমি গম পোৱা মতে ইতিমধ্যে ডিচিও গৈছে যাই গোপন বৈঠকো পাতিছে তেওঁলোকে এতিয়া তেওঁলোকৰ এনেকুৱা তাৰমানে এইটো আপোনালোকে হয়তো ভয় নকৰিব এইটো আমাক তাৰমানে প্ৰধান শিক্ষকৰ পৰাহে আমাক ডিছচাৰ্জ কৰিব পাৰোঁ কিন্তু আপোনাৰ চাকৰি নাযায় আমি এছিষ্টেণ্ট হৈ থাকিম তাতে আমি ল'ৰা ছোৱালী পঢ়াম চবে চাবি ল'ম চবে যাই পেলাই গেট খুলিম ল'ৰা ছোৱালী পঢ়াম কিন্তু আমি প্ৰধান শিক্ষকৰ দায়িত্বটো কেতিয়াও ল'ব নোৱাৰোঁ শিক্ষামন্ত্ৰীক আমি এতিয়াও অনুৰোধ জনাইছোঁ তাৰমানে আমাৰ প্ৰধান শিক্ষকৰ পদটো সৃষ্টি কৰিব লাগে এতিয়া ধৰক ক'ৰবাত 15জন ল'ৰা ছোৱালী আছে তাতে কৈছে তাতে আমি প্ৰধান শিক্ষক দিব নোৱাৰোঁ কিন্তু সেইখন স্কুল যদি তেওঁলোকৰ বেন কৰা কিবা অধিকাৰ আছে আইন আছে তেওঁলোকে বন্ধ কৰক সেইটো আমাৰ ক'ব লাগে একো নাই কিন্তু ধৰক য'ত 50জন ল'ৰা ছোৱালী আছে তাতে কৈছে 50জন ল'ৰা ছোৱালী প্ৰধান শিক্ষকৰ কাম একেখিনি আছে 150জনক দিব আকৌ 50জন থকা ল'ৰা ছোৱালী তাতে প্ৰধান শিক্ষক নিদিব কি কথা আছে য'ত 15জন আছে তাতেও কাম সমান প্ৰধান শিক্ষকৰ তাতেও নিদিব সেইটো কেনেকুৱা কথা সেইটো কথাটো হ'ব নোৱাৰে কেতিয়াও আৰু আমি সেইটো ডিভাইড এণ্ড ৰুলটো বিধায় না আমি যিখিনি প্ৰধান শিক্ষক আছোঁ আটাইখিনিকে প্ৰধান শিক্ষকৰ পোষ্ট ক্ৰিয়েট কৰি দিব লাগিব थाखो 8, 9 आरो 10 नि फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय इम्पल्स आसामा नोंथांनि थाखाय होदों अनलाइन टिउसन एप्सनि सुबिदा बर' आरो एसामिस मोन्नैबो बिजोंनि 8, 9 आरो 10 थाखोनि बिगियान सानखान्थि आरो इंराजि आयदायाव अनलाइन टिउसननि सुबिदाखौ होगोन मोनफ्रोमबो आयदायाव दान मोनसेनि फिसआ 250 रांल' जागोन 12 दाननि थाखाय फरायसानि अनलाइन टिउसना सोलिगोन इम्पल्स आसाम अनलाइन टिउसन एपआव लाइव क्लास अनलाइन टेस्ट अनलाइन एसाइनमेंट आरो डाउट क्लियरिंग सेसननि सुबिदा मोननो हागोन इम्पल्स आसाम अनलाइन टिउसन एपआव रोंगौथि गोनां एक्सपिरियेन्स फोरोंगिरिफ्रासो फोरोंगोन गोसो गुदुं फरायसाफ्रा गाव गावनि मबाइलाव गुगल प्ले स्ट'रनिफ्राय इम्पल्स आसाम एपखौ डाउनल'ड खालामनो हागोन लोगोसेयैनो 8099334099 जानबुं अनजिमायाव थोंजोङै जगाजग खालामनो हागोन